আজি আমাৰ চেন্ট্ৰেল কমিটি ইউথ BPF আৰু BSCৰ জইণ্ট মিটিং হৈছে। ইয়াত আমাৰ চিৰিয়াছ একো নহয়। ইউথ হিচাপে ভৱিষ্যত BTCত আমি কি প্লেনিং লৈ পেলাই কাম কৰিম, ইউথসকলৰ যিটো বেকাৰ সমস্যা বা ইউথৰ যিখিনি চৰকাৰ হিচাপে ফেচিলিটি পাব লাগে, এইবিলাক গোটেই কথাবিলাক আমি আলোচনা কৰিছোঁ। বেলেগ একো নাই। মুঠতে যিহেতু আমাৰ BTCৰ ভৱিষ্যত ইয়াং জেনেৰেশ্যনৰ ওপৰত নিৰ্ভৰ কৰিব, সেইকাৰণে আজিৰ দিনত BTC অঞ্চলত বহুত মানে হিচাপ নোহোৱা প্ৰত্যেক গাঁৱে গাঁৱে MA পাছ, BA পাছ, মেট্ৰিক পাছ, হায়াৰ ছেকেণ্ডাৰী পাছ হিচাপ নাই। তো এইবিলাক ইয়াং জেনেৰেশ্যনক আমি কেনেকৈ ব্যস্ত কৰিব পাৰে, ইহঁতৰ যিটো বেকাৰ সমস্যা, এইবিলাক আমি কেনেকৈ কি ফেচিলিটি দিলে ইহঁতক সমস্যাটো সমাধান কৰিব পাৰে, তাৰ কাৰণে 2025ত যেতিয়া চৰকাৰ আহিব, এই সময়ত আমি কি প্ৰজেক্ট ল'ম বা কেনেকৈ কৰিম, সেইটো লৈ আলোচনা কৰিছে। তো খুব ভাল হৈছে আৰু প্ৰত্যেকটা ডিষ্ট্ৰিক্টে নিজাববীয়া কমেণ্টবিলাক দিছে। ইয়াং ল'ৰা ছোৱালীসকলক আমি কি পৰ্যায়লৈকে মানে ছাপৰ্ট কৰিলে এই সমস্যাবিলাক সমাধান কৰিব পাৰিব। প্ৰত্যেক ডিষ্ট্ৰিক্টে বেলেগ বেলেগ আইডিয়া দিছে। খুব ভাল লাগিছে মোৰ। মুঠতে চৰকাৰ আহক, চৰকাৰ আহিলে আমি মুঠতে ইয়াং যিটো ল'ৰা ছোৱালী বেকাৰ সমস্যা, সেইটো সমাধানৰ ক্ষেত্ৰত আমি খুব ভাল প্ৰায়ৰিটি দি পেলাই আমি কাম কৰি যাম। পঞ্চায়ত নিৰ্বাচনৰ ক্ষেত্ৰত BTC আমি BPF হিচাপে আমাৰ BTCত যিহেতু পঞ্চায়ত নিৰ্বাচন নাই, আউটছাইড BTCত হ'ব। ইয়াত আমাৰ নাইবাৰ ডিষ্ট্ৰিক্টবিলাক কিছুমান আছে, দৰং আছে, যেনিবা শোণিতপুৰ আছে বা বৰপেটা আছে বা নলবাৰী আছে, ধুবুৰী আছে। এইবিলাক নাইবাৰ যিটো বাউণ্ডাৰী ডিষ্ট্ৰিক্ট, এইবিলাক ডিষ্ট্ৰিক্টক আমাৰ আকৌ আলোচনা হ'ব, পঞ্চায়তটো আমি খেলিম না নেখেলিম, কথা সেইটোৱে। নাই, BPF চৰকাৰৰ দিনত কি ফেষ্টিভেল আছিল, এইবিলাক আমি কৰিম। আৰু BPF চৰকাৰ আহিলে আমাৰ আগত যেনিবা এডুকেশ্যন ছেক্টৰত আমি এইবাৰ আগৰ দিনত যেনিবা UPSC এক্সাম দিয়া প্ৰিলিম পাছ হোৱাসকলক যি ফেচিলিটি দিছিল, এইবিলাক আমি কণ্টিনিউ কৰিম। আৰু BTCয়ে এক্সট্ৰাকৈ হায়াৰ ছেকেণ্ডাৰী আৰু মেট্ৰিক পাছসকলক 10th এক্সট্ৰাকৈ ফেচিলিটি দিম আমি, মুঠতে 10th দিব। নাই, খাম্পাৰ কথা আপোনালোকে বহুত সুধিছোঁ, যেনিবা BJPত যাব, কেতিয়াবা UPPত যাব বুলিও শুনিছোঁ, কিন্তু মই এইটো বিশ্বাস কৰা নাই আজিৰ দিনত। যিহেতু আলোচনা হৈছে না হোৱা নাই, কাৰ লগত কি আলোচনা হৈছে, কি শুনি আছে, মই বেলেগৰ পৰা শুনি আছোঁ মই, কিন্তু মোৰ হিচাপত খাম্পা আজিৰ দিনত BPOতে আছে, কোনো দলত যোৱা নাই।